মুম্বাই গলা ভায়া আমাৰ ৰাতি একদম মজা এনজয় কৰিছো বিহু নাচিবলৈ শিকাই দিলো মাজুলীৰ যাত্ৰা শেষ হ'ল আৰু এই ৰাতি ইয়াতে কটাম আমি আজি নিশাটো মাজুলীত ইয়াতে টেণ্ট পাতি পেলাই আমি ৰম মানে এইখন আমাৰ ৰাতিৰ কাৰণে হেৰি হ'ব নিশাৰ ইয়াতে আমাৰ গোটেই ৰাতিটো কাটিব আমি তিনিজন একেলগে থাকিম আৰু ইয়াৰ মোৰ লগৰ বন্ধুৱে যিজন মুম্বাই वाला फ्रेंड है ना वो फांक उसने टेंट लगाया हुआ है मैंने टेंट तो लगाई से आसामीज उसको समझ में आता नहीं इसलिए मैंने उसके साथ रह रह के वो सिंधी बोलना सीख गया लेकिन वो आसामीज सीखा नहीं है इसको आज बिहू डांस करना पड़ेगा एक बिहू डांस ये से बिहू डांस केनेके থাকিম এই ৰাতিটো কেনেকৈ কটাম আমি এনেকুৱা সকলো দেখুৱাম আৰু ইয়াৰ পৰিৱেশটো চাওক কি মজা পৰিৱেশ গাঁতিত আছে ধুনীয়াকৈ আমি এইখন ঠাই এটুকা পালোঁ মানুহজনৰ লগত কথা পাতিলোঁ যে আমি ইয়াতে থাকিব পাৰোঁ নেকি কাইলৈ আমি গুচি যাম যিহেতু ইয়াৰ পৰা ৰাতিপুৱাই ইয়াৰ পৰা মাজুলীৰ পৰা তেওঁ ৰাওনা হ'ব বেলেগলৈ মোৰ ৰাওনা হ'ম বেলেগলৈ আৰু ইয়াৰ পৰিৱেশটো চাওক কেনেকুৱা দাঁতিটো গোটেই পৰিৱেশটো ইয়াৰ এইফালে আছে আৰু লগতে কুকুৰটো আছে দেখিছে আৰু ইয়াতে এনেকৈ চাং আছে মানে কেম্প লগাবৰ কাৰণে আৰু ইয়াত কেনেকৈ কেম্প লগাই আমাৰ এই হেৰিয়ে শিকাব এয়া প্ৰথমটো খুঁটি লাগি গ'ল ইতিমধ্যে আৰু এইটো দ্বিতীয় খুঁটি নহয় এই খুঁটি বুলিয়ে কৈছোঁ অসমীয়াত খুঁটি নকয় আৰু কি ক'ম খুঁটিয়ে হয় এই আমি ৰেডি কৰি লৈছোঁ আৰু থাকিবৰ কাৰণে নিশাটো ইয়াতে কটাম যিহেতু মাজুলীত এটা নিশা মাজুলীত আপোনালোকৰ নামত আৰু আপোনালোকে ফ'ল' কৰি দিব পেজখন আপোনালোকে যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইবটো ইয়াৰ নামতে কৰি দিব একদম কোনো ৰৈ থাকিব নালাগে লগালগ টিপক আৰু চাই থাকক ৰাতিটো আমি কিমান এনজয় কৰিম আপোনালোকে ৰাতিৰ পৰিৱেশ দেখুৱাম মাজুলী আৰু এয়া সন্ধিয়াৰ পৰিৱেশ আমি কেম্প ইতিমধ্যে লগাই আছে তিনিজন আমি ইয়াতে থাকিম আজি নিশাটো কটাম আৰু মজা মানে ফিল হৈছে আৰু এইজন আমাৰ এজন বন্ধু এজন আৰু এজন মই আৰু এজন মোৰ লগত আছে এয়া আৰু ইয়াত আমি থকাৰ ব্যৱস্থা কৰিছোঁ ৰাতিটো ইয়াত কটাম কেনেকৈ কটাম মাজুলী অহাৰ এটা পৰিৱেশ এটা এইফালে মানে বেলি অস্ত গৈছে আৰু আমাৰ কেম্প লাগি গৈছে দেখিছে तो हो गया इसको उल्टा कर देता एक मिनट अच्छा इतना हल्का है कि किधर भी मुख घुमा लो আৰু আমাৰ ইয়াৰ কেম্প ইতিমধ্যে ৰেডি হৈ গ'ল আৰু আমি ইয়াত এতিয়া সোমাব লাগে এইফালে খুলি দিয়ক ইয়াতে और এয়া হৈছে মই জোতা খুলি দিওঁ ৰ'বা খোলা নি অকণমান ৰৈ যাব আমি ভিতৰত সোমাই দিম ইয়াৰ ভিতৰত এতিয়া মানে গাড়ী চাড়ী পাৰিবলৈ আছে আৰু মই এইফালে সোমাই দিছোঁ দাস এই আৰু ৰাতিটো ইয়াতে কটাম এনেকৈ ৰাতিটো মাজুলীত কাট খাব ইয়াতে এই ৰাতিটো আৰু এই ৰাতিটো নিশা এই মানে নিবিড় ৰাতিটো কাৰ লগত কট খাব মোৰ এই তিনিজন ফ্ৰেণ্ডৰ লগত আৰু কিমান ভাল লাগিছে মানে বহুত আমি কিমান ডিপ্ৰেশ্যন থাকে কিন্তু তথাপিও এনেকৈ যেতিয়া ওলাই আহে এনেকুৱা বন্ধুৰ লগত তেতিয়া লগ পায় তেতিয়াহ'লে গম পাব যে আপোনালোকে কিমান ধুনীয়া এটা মানে এডভেঞ্চাৰ লাইফ আচলতে এনেকুৱা টেষ্ট ল'ব লাগে জীৱনত ইয়াত বৰশী বোৱাৰ এটা সুবিধা আছে আৰু বৰশীটো লৈ লৈছোঁ আৰু আচলতে বৰশী ৰছী কম আৰু তথাপিতো মাছ ধৰি খাই চাওঁ আজি ৰাতিটো যিহেতু ইয়াতে থাকিম মোৰ লগৰজনে মোক ইয়াতে থৈ গুচি গৈছে আৰু ইয়াতে আমি ইয়াত থাকিম মানে মোৰ মাহী ল'ৰাটোৱে থৈ গুচি গ'ল আৰু ইয়াত মই ৰাতিটো কটাম এইটো মোৰ মানে ইয়াতে একদম এডজাষ্ট কৰিম আৰু এতিয়া ৰাতি প্ৰায় বাজিছে টেণ্টটো আমি খাৰা কৰি ল'লোঁ কিন্তু টেনশ্যন হৈ গ'ল যে ইয়াত টেণ্টত পাৰিবৰ কাৰণে একো নাই অকল ত্ৰিপালখন আছে আৰু তলত আছে মাত্ৰ এইবোৰ বাঁহৰ হেৰি আছে ইয়াৰ কাৰণে কি যোগাৰ কৰোঁ চাব লাগিব মোৰ লগৰ দুটা ইতিমধ্যে আহি আছে এয়া কিয় লাইটটো কি হ'ল কৃষ্ণ এইখন লাইটটো নজ্বলাকৈ গুচি আহিলে এইখনৰ লাইটটো ইয়াতে আছে এইটো টিপি দিয়া হ'লে সেইটো লাইট জ্বলি যায় ইমান দূৰ তোমালোকে চুইচ নোহোৱাকৈ গুচি আহিলা দীপাৰ মাৰি এয়া জমনি চক লাইফ এনেকুৱা এইখন আচলতে মোৰ বাইকখনৰ তাতে চুইচটো আছিলে কিন্তু তেনেকৈ গুচিলে ৰাতিখন এয়া লগৰটো এপালেহি আৰু এইফালে এইটো আৰু আমি ইয়াতে থাকিম এইটো নাজাৰা চক কি মজা নাজাৰা তাতে এই মুম্বাই গলা ভায়া আমাৰ ৰাতি একদম মজা এনজয় কৰিছোঁ বিহু নাচিবলৈ শিকাই দিলোঁ মুম্বাইৰ পৰা আহি অসমত বিহু আৰু চব কিমান ফূৰ্তি কৰিছোঁ মানে মজা লাগিছে যে আহি পেলাই ইয়াত কি ভাল লাগিছে এটা দিন আহি পেলাই আমি ইমান ধুনীয়াকৈ ঘৰৰ পৰা বহু দূৰ চাকৰি টেনশ্যন নাই ঘৰৰ টেনশ্যন নাই আমি একদম নিজক লৈ ব্যস্ত হৈ আছোঁ আৰু এয়া হৈছে আমাৰ পাৰ্টি আৰু ৰাতি বহুত কাম হ'ব ইয়াতে ডেন্সটো শিকাই লৈছোঁ আৰু অলপমান কথা শিকাব লাগিব ৰ'ব থেংক ইউ লেমন টি আগে এইবোৰ আহিছে চাহ আহিছে মানে আমাৰ লগৰ দুজনে ইতিমধ্যে চাহ অৰ্ডাৰ দি দিলে লেমন টি লৈছোঁ আমি
আৰু গা চা ধুই পেলাই একদম ফ্ৰেছ হৈ ল'লোঁ এতিয়া খানা খাম আৰু এইটো ৰাতি হোৱাৰ ব্যৱস্থা কৰি থোৱা আছে এতিয়া মানে সকলো ৰেডি হৈ গ'ল আৰু আমি এতিয়া কেৱল খানা খাম আৰু গাহৰি সৈতে খানা খাম গাহৰি পৰিৱেশটো চাব পাৰে কি গ্ৰীণ 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 চৌদিশ তো আমি আৰু মাজুলী ইয়াত মাজুলীৰ মাজত এয়া আসামিজ থালি আসামিজ থালি বেজ থালি বেজ থালি मैंने बहुत मंगाया बट अपने এইটো আহিছে গাহৰি আৰু ইয়াৰ লগত এইখিনি আছে গোটেইখিনি আছে ৰাতি আমি থকাৰ যিটো প্লেন বনাইছিলোঁ এই প্লেনটো এয়া ইতিমধ্যে ৰেডি হৈ আছে আৰু এইফালে পানী বটল চানী বটল লৈ লৈছোঁ বেগ অঁতৰাই আছে লগৰটোৱে মানে কেনেকুৱা আপোনালোকে দেখুৱাই আছোঁ যে এইটো এতিয়া তাকিয়া আহি গ'ল এইটো আমি তলত পাৰিম আৰু এই তলত পাৰি পেলাই ইয়াতে ৰখাম ধুনীয়াকৈ শুম এই মজা লাগিব মানে মজা একো নাই মহৰ কামুৰণি ল'ব লাগিব আৰু ওপৰত ধুনীয়াকৈ এইখন আকাশ দেখিছে আৰু এইফালে ডিম ডিম লাইট জ্বলি আছে ডিমিকি লাইট জ্বলি আছে আৰু আমি ইয়াত গাৰুৰ যোগাৰ কৰি আছে ৰাতি আমি তাৰপিছত এইফালে তাকিয়া এইখন কি বুলি কয় খাটিয়া তাকিয়া आप लोग क्या बोलते हो काटिया नहीं उसको टोसक बोलते हैं हम और या माने सस्ती जोगाड़ हाँ सस्ती जोगाड़ वो देखो बेड तैयार हो गया अब इधर पर क्या বেগ চেগ ইয়াত পৰি আছে গোটেইবোৰ এইখন মোৰ বাইক আৰু লগতে এইখন আছে এইটো এটা ডাঙৰ আম আৰু এইটো বটল আৰু পানী আৰু এয়া मुंबई से आया मेरा दोस्त को सलाम महंगा आम खाएंगे अब हाँ कितना रुपए का ये एक आम 100 रुपए का 1 किलो इमान बड़ा इतना बड़ा हाँ राति आमी भात सात खाई पेला आम खाम माने ये फूर्ति करी आसो बहुत लाल लाला है अच्छा है अच्छा तो लग रहा है अच्छा टेस्टी है जिस बंदे के साथ रहेंगे तो कैसे हिंदी नहीं आएगा भाई हुई गल केवल मात्रके कुकुरটো হোৱা নাই আৰু আমি তিনটা কুকুৰ হোৱা নাই আমাৰ কেম্প এয়া উকা কেম্প পৰি আছে এইফালে খেলনা সামগ্ৰী পৰি আছে ভাল লাগি আছে ন আমি মানে ইয়াৰ যিটো লোভ উঠাই আছো হা এই ফাকে ফাকে আপুনি ব্ৰহ্মপুত্ৰখনো দেখুৱাব পাৰে আজি এইফালে ফাকে ফাকে ব্ৰহ্মপুত্ৰ কিয়নো চাই আমাৰ ভিডিঅ'বোৰ ফুলকৈ চাব এটা ডাঙৰ ঘটনা হৈ গ'ল মানে আমি ইয়াত থাকোঁতে ইয়াত অলপমান শত্ৰু প্ৰৱেশ কৰিলে মানে অলপমান ডেঞ্জাৰ বস্তু সেইটো হৈছে মচ্ছৰ उसको निकालना पड़ेगा हमारा घर से बाहर निकालना पड़ेगा টৰ্চ জ্বলাই মাৰি আছে মহ আৰু লগত আছে এয়া হৈছে দুইটা মহ এই দুটা মহ আজো अंदर फिर मारेंगे হা আজো মই সোমাই লওঁ আৰু এয়া ইয়াত আছে নেকি মহ ভিডিঅ' বনাই আছোঁ আৰু ফ্লাছৰ লাইটৰ এইটো অঁ আৰু এয়াই আমাৰ যিটো টেণ্ট আছিলে ইয়াত আমি শুই গ'লোঁ ইতিমধ্যে আজি ৰাতিটো ইয়াতে আমি কটাম ইয়াৰ পৰা ভিডিঅ'টো আপোনালোকক টেণ্টৰ ভিডিঅ'টো দেখুৱালোঁ সম্পূৰ্ণ মাজুলীৰ আপোনালোকৰ ভিডিঅ'বোৰ চালে যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আপোনালোকে লাইক কৰি থাকিব আৰু আপোনালোকে ফ'ল' কৰি থাকিব পেজখনত ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰি থাকিব আৰু বহুত মানে ভিতৰত ইমানেই গৰম মানে মই ঘামি গৈছোঁ গোটেই দেখিছেনে মৰুভূমিত থকাই ভাল আছিলে ইয়াত থকাতকৈ মানে যি অৱস্থা হৈ গ'ল কিন্তু একো নাই ভাল লাগিছে ইমান কষ্ট কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মৰম দিছে আপোনালোকৰ কাৰণে মানে আমিও এটা নতুন ফিল ল'বলৈ আহিছিলোঁ ইয়াত কোনো কথা নাই এনেকুৱা হৈ যায় আকৌ আহিম নতুন এটা ভিডিঅ' লৈ পেলাই আমি গৰমত মানে একদম এনেকৈ আছোঁহি আমি টেণ্ট সলাই দিলোঁ আমি ইতিমধ্যে গৰমত থাকিব নোৱাৰি আটাইতকৈ এইটো ৰুমলৈ শ্বিফ্ট হৈ দিলোঁ যিহেতু এইটো ৰুম আটাইতকৈ মানে টেণ্টটো ভাল আৰু লগৰজন তাত আছে আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে ফেন আছে ইয়াত যিহেতু তাত ফেন নাছিলে আৰু মহৰ বহুত উৎপাত সেইকাৰণে আমি টেণ্টটো সলাই লৈছোঁ ইতিমধ্যে ৰাতিৰ ভিতৰতে আৰু বহুত ৰিকুৱেষ্ট কৰিলোঁ এনেকুৱা মানে এডজাষ্ট কৰিব লাগে ৰাতি ৰিকুৱেষ্ট কৰিলোঁ আৰু যে এনেকুৱা এটা আমাক টেণ্ট লাগে পাই গ'লোঁ একো কথা নাই মানে আমি ৰাতি 11টা বজাত শ্বিফ্ট হৈছোঁ ইয়ালৈ আৰু ইয়াত ফেন আছে बहुत फैन का वैल्यू समझा है हेलो भाई ओ भाई उठ गया क्या हाँ भाई ये देखो यहाँ पे सो रहा था वो हाँ ऊपर से थोड़ा बारिश हो रहा है और नज़ारा कुछ ऐसा है यहाँ का